কাৰ্বি এমপ্লয়িজ এছ'চিয়েশ্যনৰ 43 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। স্বাস্থ্যকৰ্মী আশাসকলৰ দ্বাৰা সৰ্বভাৰতীয় পৰ্যায়ত দুদিনীয়া কাৰ্যসূচীৰে ধৰ্মঘট অনুষ্ঠিত। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা। কাৰ্বি আংলং জিলাত কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত গঠন কৰা কাৰ্বি এমপ্লয়িজ এছ'চিয়েশ্যন নামৰ সংস্থাটোৰ 43 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ যায়। সেই লৈ পশ্চিম কাৰ্বি আংলং জিলা হামৰেনতো দিনজোৰা কাৰ্যসূচীৰে এই প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত সন্থাৰ সভাপতি লংচিং ৰংহাঙৰ দ্বাৰা পতাকা উত্তোলন আৰু বিগত কালছোৱাত অকাল বিয়োগ হোৱা কৰ্মচাৰীসকলৰ পবিত্ৰ স্মৃতিত 1 মিনিট সময় মৌন প্ৰাৰ্থনা আৰু মৃত লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনোৱাৰ কাৰ্যসূচী সমাপন কৰা হয়। ইয়াৰ পিছতে জনাথন ইংটিৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে মুকলি সভাৰ আৰম্ভণি কৰা হয়। সন্থাৰ সভাপতি লংচিং ৰংহাঙে সভাপতিত্ব কৰা উক্ত মুকলি সভাত 1979 চনত জন্ম লাভ কৰা কাৰ্বি এমপ্লয়িজ এছ'চিয়েশ্যনৰ ইতিহাস স্মৰণ কৰি বহুমূলীয়া মন্তব্য প্ৰদান কৰে। ভাষণ প্ৰসংগত সভাপতিগৰাকীয়ে আজিৰ তাৰিখত কৰ্মচাৰীসকলৰ সুৰক্ষা আৰু সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত কাৰ্বি এমপ্লয়িজ এছ'চিয়েশ্যনৰ প্ৰয়োজনীয়তাৰ কথাও দোহাৰে। তেওঁ লগতে কাৰ্বি আংলং জিলাৰ বিভিন্ন বিভাগত বৰ্তমানেও খালী হৈ থকা পদসমূহ অনতিপলমে কাৰ্যকৰী হোৱাকৈ নিযুক্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক অনুৰোধ জনায়। মুকলি সভাত স্থানীয় গাঁওবুঢ়া ৰাজেন ৰংপি, জনাথন ইংটি, বিদ্যাৰাম ৰংপিয়ে প্ৰমুখ্যে কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকি আগন্তুক দিনবোৰত সন্থাই কৰিবলগীয়া উন্নয়নমূলক কামসমূহৰ বিষয়ে তেওঁলোকৰ বহুমূলীয়া মন্তব্য ৰাখে। ৰুস্তম ইংটি ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত কৰ্মৰত হৈ থকা স্বাস্থ্যকৰ্মী আশাসকলে যোৱা 28 আৰু 29 মাৰ্চৰ দুদিনীয়া কাৰ্যসূচীৰে সৰ্বভাৰতীয় পৰ্যায়ত এক প্ৰতিবাদী কাৰ্যসূচীৰ আজি সামৰণি পৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অন্তৰ্গত বিগত 2006 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ তথা সমাজৰ সকলো শ্ৰেণীৰ মাজত বিশেষকৈ প্ৰসূতি, মাতৃ আৰু শিশুসকলৰ স্বাস্থ্য সম্পৰ্কীয় বিষয়ে সজাগতা বৃদ্ধি হেতুকে ভাৰত চৰকাৰৰ অধীনত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে সমাজৰ সৰ্বাংগীন উন্নয়নৰ বাবে জিলা পৰ্যায়ত কিছুমান সমাজ সচেতন তথা সামাজিকভাৱে দায়বদ্ধ মহিলাক আশা নামেৰে নামাকৰণ কৰি একোগৰাকী সামাজিক কৰ্মী হিচাপে স্বাস্থ্য বিভাগত মকৰল কৰা হয়। যদিও পৰৱৰ্তী কালছোৱাত তেওঁলোক একোগৰাকী স্বাস্থ্যকৰ্মী হিচাপে সমাজত পৰিচিত হৈ পৰে। কিন্তু অতিকৈ দুখৰ বিষয় যে বিগত বহু বছৰ ধৰি আশাসকলে নিজৰ দৰমহাকে আদি কৰি পাবলগীয়া অন্যান্য আৰ্থিক সা-সুবিধাখিনিৰ পৰা বঞ্চিত হৈ অহা পৰিপ্ৰেক্ষিতত সৰ্বভাৰতীয় পৰ্যায়ত দুদিনীয়া কাৰ্যসূচীৰে এই ধৰ্মঘটৰ অনুষ্ঠিত কৰা হয়। এই মৰ্মে কাৰ্বি আংলং জিলা আশা সন্থাই সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰা ধৰ্মঘটৰ এই কাৰ্যসূচীক পূৰ্ণ সমৰ্থন আগবঢ়ায় আৰু কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফু স্থিত চেমচং সিং ইংটি মেমৰিয়েল পাৰ্কত ধৰ্মঘটত বহে। পৰৱৰ্তী সময়ত কাৰ্বি আংলং জিলাৰ উপায়ুক্ত হৈ অতিৰিক্ত উপায়ুক্ত নুপুৰ বৰাই ধৰ্ণাস্থলীত উপস্থিত হৈ আশাকৰ্মীসকলৰ সমস্যাসমূহৰ বিষয়ে বুজ লয় আৰু 5 দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সঞ্চালকৰ প্ৰতি উল্লেখ কৰা উক্ত স্মাৰক পত্ৰত কৰ্মৰত সকলো আশাৰ মাহিলী দৰমহা 21,000 টকা, জীৱন বীমা আঁচনিৰ নামত 50 লাখ টকা, কোভিড মহামাৰীৰ সময়ত এগৰাকী আশাৰীৰ যোদ্ধা প্ৰতি আগবঢ়োৱা সেৱা আজি পৰ্যন্ত অনাদায় হৈ থকা আৰ্থিক সা-সুবিধা প্ৰতিগৰাকী আশা কৰ্মীক চৰকাৰী কৰ্মচাৰী হিচাপে মৰ্যাদা প্ৰদান কৰাকে আদি কৰি সৰ্বমুঠ 5 দফীয়া দাবী উল্লেখ কৰা হয় বুলি কাৰ্বি আংলং জিলাৰ আশা সন্থাৰ সভানেত্ৰী মিৰ্চন টেৰনপি আৰু সম্পাদিকা গীতা ডেকাই জানিব দিয়ে। Samson sing di memorial pakalong nitum thara ke dona pakalong thekala hallo nitum manikaning kanlo sarkar komen phanlo ke chupi nitum masa te phan dormha nak pinangji la pen sarkariya sakuri puni nitum phan
namani ponangji la bangsa jani sini tum batai tai chibera lam ni tum binjiba na koklo ni tum makam akiklem na makani tum pan apor ave time table ave ani si angbong so bis konta akam ni tum play big nangji sila ni tum pan nong nam ave la bangsa nong nam ka chilong ya pan si pini ni tum ladak ong dong song sing ro nai polo sambe kangkir ke dok pena jok lan ni tum siru bicholo la si pini ko ladak di pudat kali gut mane karbi anglong ola saman cala bangso adhona ke pini padu ko ilo pakai nong nam ci hang jepan ni tum pan akam do pik ke ceng ko ke ni tum pan usula pena pai suroksa mate kire ya jepan su tum pan kan na tojo non kira son kali malaria tibia kiso la pen kapre kiso ang to ni tum pan training na pi pon laplo sambe ni tum pan nong nam abe la pan ni tum pan ang chinek lo la sini tum nong nam long mai pi tum nong nam kan lo nong nam na pi jama suri ki thombe sambe ni tum suri silong le suri ni vet suri ni tangka ko son sini tum hemre ci podor ipo ni jama chor do so mar do so do bang son sak sini tum ta ari do so mar mesen pacar li jepan la pen mesen hemarit ki long jepan ka dem long jepan sambe ni tum ke asap on am hang ci papan on ta ni la pen ni tum na asap han ni tum medical jam sambe ni tum hada dimabe ni tum mana be hot mana be ni tum hana mana pengabe ni tum hana sai hem nang ji pu ta ga de big lo sambe bang so asa ke sangja hem asap bon ni tum hana pijara manja la sini ni tum hanon ciklo jonong suring ko ra setangkan ni tum hana pinaji la pen corona akiso ni tum se lang duna versa ni tum patang adres patia be tum la pus ni tum ke klem to na non ta na ha ale tum klem to na ko la sila bang so corona covid-19 na duty ke klem ta mi tum adres na pinai pus tum hang lo la pen ni tum hanong nam dak patana pinai pus tum hang lo la pen asa tum jong si mane la son corona ki so pen dokok cik jang dokok protang ten ni tum ki joy personal na ji ta pen suri ke tang ka di tum na pinai tenal tum kwan lo pai nong ke nang tum kya apeng ingkoi raisi suri ingkoi raisi ni tum pai nong ka ha la sila bang so tak ka di tum ডিফুৰ পৰা অজিত গগৈ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া